বন্ধুসকল কি খবৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি পুনৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান মহৎ লোকবাণী আগবাঢ়িছোঁ আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান মহৎ লোকবাণীলৈ D.H. লৰেন্সে কৈছে পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে মেডাম দা ছেভিন্সে কৈছে ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা তুমি ভবাতকৈ ই অতি গধুৰ বোজাৰ হক্সলীয়ে কৈছে নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায় নেপোলিয়নৰ দৰে বীৰ পুৰুষ সেই গুণেৰে কুকুৰক সকলোৱে প্ৰিয় কৰি তোলে ৱে মিটচেলে কৈছে নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীয়াই থকা কলা হেৰুৱাই পেলায় ফিলিপছ গোভেলাই কৈছে আন মানুহৰ বিষয়ে সঁচা কথা ক'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী H.G. ৰেন্সে কৈছে জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে মূৰ্খই শিকে নিজৰ ভুলৰ পৰা বন্ধুসকল আসাম কেপিটেলে আগবঢ়োৱা বিশেষ অনুষ্ঠান আপোনাৰ কেনে লাগিছে যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে আসাম কেপিটেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন যাতে আহিবলগীয়া সকলোবোৰ অনুষ্ঠান আপুনি সকলোতকৈ আগতে লাভ কৰিব পাৰে পুনৰ আগবাঢ়িছোঁ মহৎ লোকবাণীলৈ উইলিয়াম হেছলিটে কৈছে স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা বুজায় আৰু সমতাক ভাল পোৱা মানে নিজক ভাল পোৱা বুজায় নীতিশে কৈছে জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনটো কোনো সুৰুঙাই নাই শ্বেক্সপীয়ে কৈছে ভগৱানে তোমাক এখনহে মুখ দিছে আনখন মুখ তুমিহে সৃষ্টি কৰি লৈছা ষ্টুৱাৰ্ট অ'নানে কৈছে সকলো কাহিনীয়ে আমাক কিবা নহয় কিবা এটা প্ৰতিশ্ৰুতি দিয়ে সেই কাহিনী সঁচা বা কল্পিত বা জনপ্ৰতিশ্ৰুতিয়ে নহওক কিয় বন্ধুসকল আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান মহৎ লোকবাণী আপোনাক কেনে লাগিল সেয়া কমেণ্ট কৰি জনাবলৈ পাহৰি নাযায় যেন বন্ধুসকল আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিলোঁ ধন্যবাদ